মই আহিছিলোঁ আজি বগিবিল আৰু বগিবিল ৰিজৰ্টত আহিলোঁ। ৰিজৰ্টত আহি পেলাই ভাবিলোঁ ফেৰীত উঠিম বুলি, কিন্তু ফেৰীত উঠিবৰ কাৰণে পানী নাই, সেইকাৰণে আজি মই ফেৰীত উঠিব নোৱাৰিলোঁ। আৰু আপোনালোকেও যদি এতিয়া আহে কিন্তু ফেৰীত উঠিব নোৱাৰিব দেই। সেইকাৰণে মই ভাবিলোঁ ৰিজৰ্টতে অলপ ঘূৰাই দিওঁ, ৰিজৰ্টখন দেখাওঁ সকলোকে। তো এইবোৰ চাই যাওক, মই আজি দেখাই যাম অলপকৈ। সকলোবোৰ ৰিজৰ্ট দেখাই যাম আজি, মই যিখিনি পাৰোঁ সেইখিনি দেখাম। আৰু যদি ভালকৈ আপোনালোকে চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, মই আৰু ভালকৈ গোটেইখিনি দেখাবৰ চেষ্টা কৰিম। তো এতিয়া চাই যাওক। ইয়াতে আছে মটু পাপলু, ইয়াতে ময়ো ফটো উঠিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া আমি ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ, ওলাই কিনে এইখন বগীবিল দেখালোঁ, আন্ধাৰেই হৈ গ'ল। আৰু ইয়াত এতিয়া আমি বহিলোঁ চাওমিন খাবৰ কাৰণে। তো ইয়াত আমি চাওমিন খালোঁ, খাই কিনে এতিয়ালৈকে চাওমিন বনাই খোৱাই নাই দেই। এতিয়াও আমি বহিয়ে আছোঁ চাওমিন খাবৰ কাৰণে, ৰাতি হৈ গ'লগৈ। তো আন্ধাৰ হৈ গ'ল, আৰু আন্ধাৰত আপোনালোকৰ বগীবিল দলংখন মই দেখাই দিম কেনেকুৱা লাগে শ্ব'টো। তো শ্ব'টো চাওক কি ধুনীয়া লাগিছে। তো ৰাতি তলৰ পৰা শ্ব'টো ইমান এনেকুৱা লাগে, ইমান ধুনীয়া লাগে ন।